ৰাইজ কি খবৰ আকৌ নতুন ব্লগ লৈ আপোনালোকৰ আগত প্ৰস্তুত হৈছোঁ তো আজি চাবলৈ যাম বিহু প্ৰগ্ৰেম মানে আহিব সবৰে প্ৰিয় আশ্চৰ্য পাত্ৰ তো এতিয়া আমি যাম বিহুতলী দুলীয়াজান বিহুতলীত তাতে মঞ্চত আজি আহিব আশ্চৰ্য পাত্ৰ তো তেওঁ প্ৰগ্ৰেম আজি উপভোগ কৰোঁ তো বলক কি হয় দেখাই যায় ফালৰ পৰা ভিডিঅ'টো শেষলৈকে চাব আমাৰ ব্লগৰ পাৰ্টনাৰ যোন নয়নমণি তাক লগ কৰি ল'লোঁ এতিয়া আমি ক'লৈ যাম বিহুতলীত আছে আজি বিহু প্ৰগ্ৰেম আশ্চৰ্য বৰপাত্ৰ আহিব এতিয়া আজি গীত প্ৰদৰ্শন কৰিব চবে আমি উপভোগ কৰিবলৈ যাম এতিয়া আৰু মানুহ আহিব আহি আছে আৰু লাহে লাহেকৈ খোজকাঢ়ি বিহুতলী পুনাম বিহু চাবলৈ গৈ খোজকাঢ়ি যোৱাটো মজাতে বেলেগ সেইটোৱে হয় বেলেগে বাইক লৈ যায় স্কুটি লৈ যায় আমি য'তে হ'লেও খোজকাঢ়ি যাওঁ বা চাইকেলখন লৈ যাওঁ কেতিয়াবা এতিয়া বিহু জেগাত চাইকেল নিলে হেৰাব তাকে তাতকৈ ভাল খোজকাঢ়ি যাওঁ খোজকাঢ়ি আহোঁ বলক মানে ডাঙৰ মানুহ যাবা আমাৰ লগত অকল আমি দুটা বুলি এতিয়া বলক যাওঁ তালৈ খোজকাঢ়ি বলক বাই 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 এতিয়া বোলো যোৱা আগে আগে ভাবিলোঁ যে কিবা এটা পেট পূজা কৰিলোঁ সেইকাৰণে এফালে এইটো চা ইছৰাম তো এইফালে আমি ইয়াতে ৰখিলোঁ বোলো কিবা এটা খাই লওঁ ফ্ৰাইড ৰাইচ তো এইফালে চাব পাৰে আমি বহি আছোঁ এতিয়া মাথো ফ্ৰাইড ৰাইচলৈ অপেক্ষা কেতিয়াবা আহে মই বোলো ভাবোঁ ফ্ৰাইড ৰাইচটো খাই যাওঁ তাত তেতিয়া ভোক নালাগে আৰু সেইফালে অপেক্ষা অন্ত হ'ল আৰু প্ৰায় এঘণ্টা পাছত আহি পাই গ'লি ফ্ৰাইড ৰাইচ এইফালে ফ্ৰাইড ৰাইচ মুখত ভৰাই পাই গ'লোহি বহাগী উৎসৱ 2025 চন যোনে পাতিছে দুলীয়াজান যুৱ সংঘ উদ্যোগত মধুটিং সূৰ্যোদয় আৰু ভাদৈ যুৱ সংঘৰ লগত দুলীয়াজানবাসীৰ সহযোগত এখন বিহু পতা হৈছে আৰু এবাৰ চাব পাৰে এইবোৰ থৈছে মানে চাওক কি দেখাই আছোঁ মই আপোনালোকক এতিয়া আমি বিহুতলীত উপস্থিত হ'লোহি বিহুতলীত প্ৰগ্ৰেম চাবৰ কাৰণে একোৱে হোৱা নাই এতিয়ালৈকে কিবা কৈ আছে আৰু ইয়াতে বহুত ধুনীয়াকৈ মানে সজাই থৈছে কিবা কিবি চাবলৈ মানে দেখা দিয়া অকণ এইফালে এইটোতো জানে বাৰু এইফালে চাওক এইফালে আছে আপোনাৰ চাংঘৰ দেখিছে তাৰ তলতে শিপিনীয়ে যে বয়ে তাঁতশাল আছে তলত আকৌ এইফালে চাব পাৰে এইফালে গোটেই মানে এটা এক্সিবিশ্যন দিছে হেৰিফালৰ পৰা ৰিচুৱাল ছেটিংছ বুলি উষাপুৰৰ তো এইফালে সেইবোৰ কৰিছে আৰু সেইফালে মানুহ বিহুতলীত ফালে দেখা দিয়া আমাৰ দুলীয়াজান বিহুতলী য'ত প্ৰগ্ৰেম হৈছে এতিয়া তো এইফালে বিহুতলীত আপোনালোকে চাব পাৰে মানুহবোৰ এতিয়ালৈকে মানুহ হোৱাগৈ নাই মোৰ মতে যেতিয়া আশ্চৰ্য ইয়াত সোমাবহি তেতিয়াহে চাগে মানুহে ইয়াত দেখা দিব হয় নাই হয় ঠিকে কৈছে খালী গোটেইখন চব খালী এতিয়া বৰ্তমান ঠিক আছে বাৰু নাপাম বুলি মানে গাইজ সোনকালে আহিছিলোঁ তেতিয়া দেখিছোঁ চিট মানে ঢেৰ আছে মানে আৰু মানে পৰিয়াল আহিব পাৰিব ইমানখিনি মানে চিট আছে আৰু মানে বহুতে চিট আছে এতিয়া ক'বলৈ গ'লে এতিয়া আমি মানে জল্দি আহিলোঁ কিবা কিবি খাই দিলোঁ ন এতিয়া দেখাইছিলোঁ আপোনালোকক যি তো খাই বৈ মানে জল্দি আহিম বুলি ভাবিলোঁ তাত খোৱাত লাগি গ'লোঁ খোৱাতে তাত এঘণ্টা 1.5 ঘণ্টামান ৰখি দিলোঁ তো ভালেই হ'ল দেৰি হোৱাৰ পিছতো ইয়াত চিট দেখিছেনে কিমান খালী মই চিট জল্দি আহিম বোলো চিট জল্দি পাম বোলো কিন্তু কি ক'ম এতিয়া আৰু এতিয়া এনেই বহি থাকিব লাগিব উপায় নাই আৰু একো প্ৰগ্ৰেমো নাই বুলি শুনিছোঁ চাওঁ বাৰু কি হয় আপোনালোকক দেখাই যাম বাৰু বলক এইখন দেখিছেনে ৰাইজ এইখনে সেইখন মঞ্চ আজি য'ত আশ্চৰ্য পাত্ৰই নিজৰ গানৰ প্ৰদৰ্শন কৰিব তো ৰ'ব এইফালে চাওক এইফালে আকৌ এনেকুৱা বজাৰো বহিছে মানে এনেকৈ কাপোৰো বিকিছে এইবোৰ চালোঁ অকণমান তাৰ মই একো গমেই নাপাওঁ নহয় এইবোৰ বিকিছে বুলি বিকিছে কিন্তু একো নল'লোঁ আকৌ ৰাইজ বিহু যাব আহিছা ন মজা লাগিছে বিহু ষ্টাৰ্ট হ'ব আৰু এতিয়া আশ্চৰ্য উঠিব অকণমান দি আছে কিবা কমেডি কিবা কৰি দিয়া কি কৰিব কমেডিটো অকণমান দিছে ষ্টাৰ্ট হ'ব আশ্চৰ্য উঠাৰ পিছত এতিয়া নাই হোৱা এতিয়া কমেডি ডান্স কিবা মাৰিবা নেকি এতিয়া নামাৰো পিছত আৰু গাটো গৰম হোৱা নাই ন গৰম সূৰ্য উঠিলে আৰু মাৰিবা মানে সূৰ্য উঠিলে ফালি দিম গাইজ মেইনটো মই আকৌ দেই মোৰ ফানি ভিডিঅ'টো চাব মই মানে ফানি মেইন মানে এনেকুৱাই ফানি কৰোঁ নহয় আপোনালোকে মানে হাঁহি পেট বিকাই যাব এক্সপ্ৰেশ্যন গাইজ মানুহৰ মুখে কয় কিমান ফানি হয় নহয় মই এনেও ফানি মানুহ চাব পাৰে কিমান আহিছে অথনিবা বহিয়ে আছো মানে বৰ হৈছোঁ নহয় ৰাইজ কি কম মানে
বহু সময়ৰ পাছত প্ৰায় 12টা মানত আশ্চৰ্যই মঞ্চত মাৰি দিলে নহয় এণ্ট্ৰি। এয়া প্ৰগ্ৰেম উপভোগ কৰক। বিহু সামৰণি মাৰি এতিয়া বৰ্তমান বাজিছে 2:37 আঢ়ৈটা বাজি পাৰ হ'ল। মজ দিলে গাইজ, বিহু মজ দিলে হেভি গিটাৰ গাইজ। এতিয়া আমি ঘৰলৈ যাওঁ। ঠিক আছে যাব। এইফালে চাব পাৰে আশ্চৰ্যদা একদম গান চান গাই ভাগৰি জগৰি আহি এতিয়া ফটো মাৰি আহিছে নিজৰ ফেন্সবোৰ লগত। তো ময়ো মাৰি লওঁ নেকি এক কপি? মাৰি লওঁ ন। হাই গাইজ। ৰাইজ ৰাস্তা এতিয়া কেইটা বাজিলে বাৰু? হ'ব দে, 3টা বাজিব হ'ল আৰু 5 মিনিট আছে। গৈ আছো আৰু এনেকে। মানে বৰষুণ বাচিছো। আমি কোনো এনেকে নাই যোৱা দেই। ই গৈছে সৰু সৰু ল'ৰা যাবই বাৰু। নহয় মানে গাইজ মই 28 তাৰিখে খেল আছে, সেইকাৰণে অকণমান মানে ৰক্ষা কৰিছো। এই ৰ মেইন ক্ৰিয়েটাৰটো ক'ব দে ৰে। মানে কি হ'ল ৰাইজ, বৰষুণ দি আছে তো যাতে কোনো গালি নাপাৰে আমাক যে বৰষুণক কেলে দি বুজিছ তাকে মানে জাৰি দিলে কিন্তু দেই মাতটো দিছে নে কিবা হৈ গ'ল। মানে কি কম মানে কি ক'ম বিহু এইখন যে কি বুলি কয় যে এখন এই ইয়াত যে পেলাই যে বজাই যে এইখন গিটাৰখন এইখন আহিছে না ইলেক্ট্ৰিকখন কি মজা মানে হেভি দিছে ন গাইজ। একদম উঠি গ'ল আৰু গা উঠি গ'ল মানে। প্ৰথম পাই ষ্টাৰ্ট হৈছে তেতিয়াৰ পৰা মানুহৰ জোচ ষ্টাৰ্ট জুই গাইজ জুই। গীতা মানুহে চকী পা নুঠো এইকেইটা উঠাই নচাই দিলে সঁচাকে গাইজ পাগল কৰি দিলে। আপোনালোকে লাষ্টৰখিনি আপোনালোকে চাব ক্লিপত জুই মানে হিলাই দিছে পুৰা হিলাই দিছে গাইজ। চালে ঠিক আছে গাইজ এতিয়া বাই বাই যাওঁ কৈ থাকিম আৰু এয়া চব আমি খোপা গৈ আছো। এতিয়া ভিডিঅ'টো যদি ইয়ালৈকে চালে ধন্যবাদ। থেংক ইউ। নেক্সট ব্লগলৈ অপেক্ষা কৰিব। বাই বাই।